হেল্ল' গাইজ, আজি কৃষ্ণ জন্মাষ্টমী বুলি ইয়াৰ ঘৰৰ মন্দিৰতে শৰাই এভাগ আগবঢ়াইছে আৰু এয়া চাওকচোন, গেটত ইমান ধুনীয়াকৈ বেলুনবোৰ সজাই দিছে। তাততো আকৌ ৰঙা বগা ইমান ধুনীয়া লাগিছে আৰু কলপাতকেইখন চাওকচোন, খুব সুন্দৰ হৈ আছে। আৰু এয়া ভিতৰলৈ সোমাই গৈছে, এয়া চাওক। আৰু মন্দিৰৰ ভিতৰত ধুনীয়াকৈ এয়া কি কৰি দিছে চাওকচোন, বেলুনখিনি চাৰিওফালে ধুনীয়াকৈ দি থৈ দিছে। সেইবোৰ বহুত ধুনীয়া লাগিছে। আৰু এয়া ভণ্টিয়ে চাওকচোন, ধুনীয়াকৈ পূজা কৰিবলৈ আৰম্ভ কৰিয়ে দিছে আৰু খুব সুন্দৰকৈ বন্তি গছ জ্বলি আছে চাওকচোন। আৰু সেইফালে শৰাইটো পাতি দিছে, শৰাই ভাগটো। আৰু এয়া খুব সুন্দৰকৈ সেৱা কৰিছে, ভগৱানে যাতে ভালে কুশলে ৰাখে আৰু দেই। আৰু ময়ো ধুনীয়াকৈ পূজা কৰিবলৈ আৰম্ভ কৰি দিছোঁ, কিন্তু বহু দিনৰ মূৰত মন্দিৰত সোমাইছোঁ আৰু এয়া চাওক, ধুনীয়াকৈ কলচী এটা লৈছোঁ। কলচীটো ল'বলৈ অলপ অসুবিধা হৈছে, কি কৰোঁ কি নকৰোঁ লাগি গৈছে। সেয়েহে ধুনীয়াকৈ ধৰি পেলাই আকৌ পানীখিনি দি দিছোঁ, এনেকুৱা আৰু। আকৌ এয়া আমাৰ পাত ফুল বহুত আছে, কিন্তু এয়া ফুলা ফুলবিলাক নাই। সেয়েহে পাত ফুলকে ধুনীয়াকৈ দি দিলোঁ, সেই ভগৱান ভালে কুশলে ৰখাই যাতে। আৰু যে আমাৰ ইহানে মন্দিৰত পূজা কৰা বুলি ক'লে খুব ভাল পায়। সেয়া চাওক, মাকৰ লগত ধুনীয়াকৈ কোচত সোমাই আছে। সেয়া পৰা সেৱা কৰি আছে ল'ৰাটো। আৰু এয়া মাকে সি পুলুং পালাং কৰিয়ে থাকিব, বহুত দুষ্ট হয় সেয়া চাওক, কিবা এটা খুজিছে, পানীখিনিকে খুজিছে কিন্তু দেই সি। এয়া চাওক, মাকে সেৱা কৰিছে, সি কিবা কিবি কৰি আছে আৰু ইফালে খুৰীদেউ এজনী বহিয়ে আছে। মন্দিৰখন অকণমান ঠেক হয়, সেইবাবে এজন এজনকৈ সেৱা কৰিবলগীয়া হৈছে এয়া চাওকচোন, নাটখাত ৰিহান বহুত দুষ্ট হয় দেই। এয়া চাওকচোন, কি কৰোঁ কি নকৰোঁ লাগিয়ে থাকে তাৰ। এয়া চাওকচোন, খুব ধুনীয়া হ'ল ল'ৰাটো দেই। কোনে কোনে মাহ প্ৰসাদ খাই ভাল পায়, এয়া চাওক, খুব ধুনীয়া হয়। মই কিন্তু বহুত ভাল পাওঁ মাহ কল খাই। আৰু আপোনালোকে খাই ভাল পায় নে নাপায় প্লিজ কমেণ্ট কৰি জনাব। আৰু সেইফালে ভণ্টি দুজনী পূৰা আৰাধনা কৰি আছে চাওকচোন, খুব ধুনীয়াকৈ।